কোনে পইচাৰে আপোনালোকে নিৰ্বাচন খেলিব লাগিব প্ৰমোদ বড়োৰ অভিযোগ পালেতো খেলিব নাপায় যে প্ৰমোদ বড়ো আগত লৈ আছে এইবিলাক চিণ্ডিকেট কৰিছিল সেইকাৰণে সি জানে পালেতো পইচাটো কোনে নল'ব মোক যদি দিয়ে পইচা দিয়ে না প্ৰমোদ বড়ো আৰু এটা অভিযোগ কৰিছে যে আপুনি বিটিচি চৰকাৰখন চলাব নোৱাৰিব 6 মাহ পিছতে পিটিচি ভাঙি যাব চৰকাৰ ভাঙিব বুলি কৈছে আপোনাৰ এইটোতো ক'বই প্ৰমোদ বড়ো সি নিজে এতিয়া ৰাজ্যসভা গ'ল ঢোলৰ কোন ছেক্ৰেটাৰী কোন ভাইচ প্ৰেচিডেণ্ট কোন কৰ্মীসকলে কি হৈছে হোৱা নাই খবৰেই নাই তাৰ সি নিজে সুবিধা পালে হ'ল এতিয়া দলৰ অৱস্থা কি হ'ব সি নিজকে ভাবি পেলাই নিজৰ কাৰণে ভাবি পেলাই ৰাজ্যসভা গ'ল এতিয়া দলৰ পজিশ্যনটো কি হ'ব ইমান নেতা আছে এইবাৰ ইলেকশ্যন কেনেকৈ খেলিব আমিতো যেনিবা বিজেপিৰ লগত NDA হিচাপে বিজেপিয়ে যেহেতু নেতৃত্ব লয় বিজেপিৰ লগত আমি আলোচনা কৰি আছে আমি কিমান চিট পাই নাপায় সেইটো আমি অতি সোনকালে ঠিক কৰিম এতিয়া UPPলে চিট পাব না নাই UPPলে মিত্ৰতা কৰিব কংগ্ৰেছৰ লগত তেওঁলোকে ইয়াতে নিৰ্বাচন খেলিব গৈছে এইটো ইহঁতৰ কথা মোক সুধি কি লাভ আছে এইটোৰ কথা চলো পুষ্টিকৰ ৰাজনীতি যে সংখ্যালঘু অধিক চলো বিটিচি পাল্টে চাচা চাচি বাড়িতে এইবিলাক ভাষা বুজি নাপায় মই লাভ নাই সুধি